হেল্ল' ভিউৱাৰ্ছ ৱেলকাম টু মাই চেনেল দৈনিক দিহা। আজি আপোনালোকক মই ক'বলৈ ওলাইছোঁ কপাহগুটিয়া হ'লে কি কৰিব। কপাহগুটিয়া হ'লে ভৰিত এক গুটিৰ সদৃশ এক ফোঁহাৰ সৃষ্টি হয়, য'ত বৰ গেথেলা মাৰি থকা দেখা যায় আৰু বহুত বিষ অনুভৱ কৰা হয়। আচলতে কেতিয়াবা তেজৰ দোষত বা অপৰিষ্কাৰ পদাৰ্থ আমাৰ শৰীৰৰ সংস্পৰ্শত আহিলে বিশেষকৈ এনেকুৱা ধৰণৰ গুটি দেখা যায়। এনেকুৱা কপাহগুটিয়া হ'লে বন্ধুসকল তেতিয়া আমি বহুতখিনি অসুবিধাৰ সন্মুখীন হওঁ, কিয়নো দৰৱ কি লগাম কি কৰিম এনেকুৱা ধৰণৰ বহুত আমাৰ মনত ধাৰণা আহে। সেইবাবে মই আজি আপোনালোকলৈ এক বিশেষ ধৰণৰ দৰৱ লৈ আহিছোঁ। এইটো একচুৱেলি কি হয়, সেইটো শিলগুটি হয়। মই আজি আপোনালোকক দিহাটো দিম এই শিলগুটিৰ ওপৰতে। এটা শিলগুটি, এইটো বিভিন্ন ধৰণৰ চাইজ হ'ব পাৰে। মই আপোনাৰ এটা মোৰ ঘৰত আছিলে সেইবাবে এইটোকে দেখাই দিলোঁ। ইয়াতকৈ সৰু হ'লেও হ'ল। এটা আপোনালোকক শিলগুটি লাগিব। প্ৰথম কথা, যদি আপোনাৰ কপাহগুটিয়া হৈছে, ভৰিত কপাহ গুটি হৈছে, তেতিয়া আপোনাৰ প্ৰথমে এটা শিলগুটি লাগিব। তাৰ পাছত লাগিব আপোনাক এৰাপাত, এৰী পলুৱে যি এৰাপাত খায় সেই এৰাপাত লাগিব, আৰু সেই এৰাপাতখন আনি পেলাই আপুনি এই শিলটোৰ ওপৰত ৰাখিব লাগিব। মই এতিয়া এৰাপাত মোৰ ওচৰত নাই বাবে মই দেখাব পৰা নাই। আৰু তেতিয়া আপুনি এৰাপাতখন থোৱাৰ পিছত আপুনি শিলগুটিটোৰ তলত আপুনি ধান খেৰৰ জুই দি দিয়ক। শিলগুটিটো এই চাৰিওকাষে শিলগুটিটো এইবোৰ চাৰিওকাষে আপুনি খেৰ দি দিব। খেৰ দি পেলাই খেৰখিনি জ্বলাই দিব। এই শিলগুটিৰ ওপৰত এৰাপাতখন থাকিব। তাৰ পাছত আপুনি যিটো অংশত কপাহগুটিয়া হৈছে, বিশেষকৈ ভৰিত হয়, আপুনি সেই শিলটোৰ ওপৰত ৰাখি সেই অংশটোৱে ইয়াত আপুনি তাপ দিব, আৰু তেতিয়া আপুনি দেখা পাব আপোনাৰ কপাহগুটিয়াটো লাহে লাহে বহি আহিব। দৈনিক দুবাৰকৈ দিব, আৰু 4-5 দিনৰ ভিতৰত আপোনাৰ সেই বেমাৰটো হয়তো ঠিক হৈ যাব লাগে। বন্ধুসকল, আজিলৈ ধন্যবাদ। আপোনালোকক এটা কথা কওঁ, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাৰণ মই ভাল ভিডিঅ' আপোনালোকৰ সহায়ৰ কাৰণে আৰু 2-এটা ভিডিঅ' আগবঢ়াবলৈ উৎসাহ পাবৰ কাৰণে আপোনালোকৰ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইবটো মোৰ বাবে অধিক প্ৰয়োজন। বন্ধুসকল, আজিলৈ আহিছোঁ। আশা কৰোঁ লাভৱান হ'ব। ধন্যবাদ।